স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লৈ তো চাই থাকিব সম্পূৰ্ণকৈ স্কিপ নকৰিব ওয়েলকাম বেক মাই ইউটিউব চেনেল সঞ্জয় চেনেলে স্বাগতম জনাইছো আজি আপোনাক ভাল কেইটামান লোন এপছ লৈ আনিম সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব বহুত ভাল এপছ লৈ আহিছো যোনটো মই প্ৰেক্টিকেল মানে যোনটো মই ব্যৱহাৰ কৰিছো মানে সেইকেইটা এপছ মই নিজেই মানে সেইবিলাক ব্যৱহাৰ কৰিছো আৰু নিজেই মানে এইবিলাক ইউজ কৰিছো তো সেইকেইটা এপছ আপোনালোকক দেখুৱাম কোনটো এপছ ভাল বেয়া আৰু সম্পূৰ্ণকৈ চাব জনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যাক নিড হয় মানে যেনেকৈ লোন এপ্লিকেশ্যন লৈ আনিছো আপোনালোকৰ কাৰণে সেইকেইটা যাক দৰকাৰ আৰু নিশ্চয় এইটো গম পাইছে পইচা সবকে দৰকাৰ হয় আৰু বিপদৰ সময়ত পইচা ফটছে বিচাৰি নাপায় কিবা কামৰ ক্ষেত্ৰতো পইচা দৰকাৰ হয় তো মই ভাল 3টা বা 4টা এপছ লৈ আনিছো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰটো হৈছে এপছটো কেচি ইয়াত মই 10,000 টকা লৈছিলোঁ আপুনি দেখা পাবই মই আজি না পৰহিয়ে কমপ্লিট কৰিলোঁ ইয়াৰ গোটেই যিমান ৰিপেমেণ্ট আছিলে আৰু ইয়াৰ পোনপ্ৰথমে ইয়াৰ লগালগ দিয়ে দুদিনৰ মূৰত পইচাটো পাই যায় আৰু ইণ্টাৰেষ্টো কম 6 পইণ্ট কিবা এটা আছিলে চাই লওক ইয়াত অলপ ডিছপ্লে দি দিয়া আছে আপুনি সম্পূৰ্ণকৈ চাব বুজি পাব 10,000 টকা লোৱা হৈছিল আৰু কেনেকৈ পেনাল্টি কাটিছে কেনেকৈ চাৰ্জ কাটিছে সব চাব পাৰিব এয়াই 2 নম্বৰটো এপছ আছে মানি ভিউ এইটো বহুত ভাল আছে কিন্তু চাই লওক ইনকামটো যেনেকৈ হ'লেও 15,000 মান লাগিব আৰু অলপ মোৰ ক্ষেত্ৰত মই এপ্লাই কৰোঁতে মানে ডিছকানেক্ট হৈ গ'ল মানে আপোনাৰ ৰিজেক্ট কৰি দিলে সেয়াই আৰু এপ্ৰুভ নাই হোৱা তো এতিয়া চাওঁ এপ্লাই কৰি কি হয় কিন্তু ভাল আছে এপছটো এইটো আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু এটা হৈছে আপোনাৰ এমপকেটটো ভালেই লোন চোন সব দিয়ে টাইমত পইচাও দিয়ে ফটাফট দিয়ে কিন্তু ইয়াৰ বহুত ফোন আহে আপুনি যদি টাইমত যদি ৰিপেমেণ্ট কৰিব নোৱাৰে তেতিয়াহ'লে পূৰা ফোন মাৰি পৰিশ্ৰান কৰিব পাৰে মানে একেবাৰে লাষ্ট আৰু শেষৰ হৈছে এপছটো হৈছে ব্ৰাঞ্চ এইটো বহুত ভালেই আছে ফোন চোন ইমান নকৰে পৰিশ্ৰান নকৰে এনে আপোনালোকৰ কাৰণে ট্ৰায়েল কৰিছিলোঁ 1,000 মান লৈছিলোঁ এতিয়া 500 টকা বেলেঞ্চ আছে মজা আছে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্টত জনাব আৰু ছাপোৰ্ট কৰিব মৰম কৰি থাকিব এটা অন্য এটা ভিডিঅ'ত লগ পাম তেন্তে বাই বাই